এতিয়া আমি চেপ্টাৰ নম্বৰ 9 ষ্টাৰ্ট কৰিম ঠিক আছে এইটো কি আছে লেসন 2 সাম এপ্লিকেশনস অফ ট্ৰিগোনোমেট্ৰি ইয়াৰ আগৰ চেপ্টাৰটো কি আছিল ইন্ট্ৰোডাকশন টু ট্ৰিগোনোমেট্ৰি মানে ত্ৰিকোণমিতি অসমত কি বুলি কোৱা হয় ট্ৰিগোনোমেট্ৰি বুলি কোৱা হয় সো ট্ৰিগোনোমেট্ৰিটো কি হয় আমি কেনেকৈ sin cos tan cos sec cos এইকেইটা উলিয়াও ঠিক আছে এটা ৰাইট এংগল ট্ৰায়াঙ্গল হলে কি হ'ব সেইবোৰ আমি পাইছিলো ইয়াৰ আগৰ লেসনটো মানে ইন্ট্ৰোডাকশনটো যোনটো আছিল সেইটো এতিয়া কি পাম এই ট্ৰিগোনোমেট্ৰি তোমাক কিছুমান ফৰ্মুলা পাইছিলা বা তোমালোকৰ সাইন হলে কি হয় মই তোমাক এটা পয়েম নিচিনাকৈ শিকাই দিছিলোঁ সাম পিপল হেভ কাৰ্লি ব্ৰাউন হেয়াৰ টাৰ্ন পাৰ্মানেণ্টলি ব্লেক এনেকৈ হ'লে ঠিক আছে সেইবোৰ মানে এপ্লিকেশ্যনটো কেনেকৈ ইউজ কৰিম ঠিক আছে মানে এপ্লাই ক'ত কৰিম সেইবোৰ আমি এই চেপ্টাৰটোত পাম তোমালোকক আগৰ চেপ্টাৰটোত যি শিকালোঁ সেইখিনিয়ে ইউজ কৰিব লাগিব এই চেপ্টাৰটোত কুৱেশ্যনকেইটা অলপ বেলেগ টাইপত আছে খালি তোমালোকে কেইটামান বস্তু জানি থোৱা কেইটামান নাম মানে কি কেনেকৈ কি কাক কি কয় সেইকেইটা জানি থ'লে হ'ব ঠিক আছে আমি এতিয়া এই চেপ্টাৰটোত মেইনলি কি চাব লাগিব হাইট এণ্ড ডিষ্টেন্সেছ মানে কি উচ্চতা আৰু দূৰত্ব হাইট মানে উচ্চতা ডিষ্টেন্স মানে দূৰত্ব ঠিক আছে এতিয়া ধৰি লোৱা এটা ৰাইট ট্ৰায়াঙ্গল আমি ইয়াত আছে ৰাইটটো তোমালোকে ৰাইট ট্ৰায়াঙ্গল এটা দেখি আছে ABC এতিয়া ধৰি লোৱা BC সাইডটো যোন আছে এইটো খুঁটা এটা যেনিবা আছে পোষ্ট এটা আছে যেনিবা ঠিক আছে এইটো পোষ্ট এইটো তোমালোকৰ মাটিডোখৰ লেণ্ডটো যিটো সেইটো আৰু আমি ইয়াত থিয় হৈ আছোঁ আমি পোষ্টটো হাইটটো যদি চাব কয় আমাক আমি এইখিনিৰ পৰা চাম হাইটটো এনেকৈ চাই পেলাই এই ওপৰৰ পোষ্টটো ওপৰলৈকে চালেহে গম পাম হয় নাই হাইটটো কিমান আমি এইখিনিলৈকে চালেতো গম নাপাওঁ হাইটটো কিমান গতিকে আমি ইয়াৰ পৰা চাইছোঁ পোষ্টটো ওপৰলৈকে তেতিয়া মাটিৰ পৰা ইয়ালৈকে কিমান আমি গম পাইছোঁ চ' ইয়াতে মাটি আৰু আমাৰ যোনটো চাইছোঁ আমাৰ দৃষ্টিটো সেইটো আৰু মাটিৰ লগত এটা এংগল ফৰ্ম কৰিছে হয়নে এটা কোণ ফৰ্ম কৰিছে সেইটোকে কি বুলি কোৱা হয় এংগল অফ ইলিভেশ্যন বুলি কোৱা হয় ঠিক আছে এই এংগলটো যোনটো আমি হাইটটো চাইছোঁ হাইটটোৰ পৰা মাটিলৈকে যোনখিনি আছোঁ আমি সেইখিনিৰ পৰা হাইটটো আৰু আমি ওপৰৰ পৰা চাব পাৰোঁ তলৰ পৰা চাব পাৰোঁ ঠিক আছে লাইনডাল এনেকৈ যাব এতিয়া এই যোনটো এংগল ফৰ্ম কৰিছে এইটোক কোৱা হয় এংগল অফ ইলিভেশ্যন বা অসমীয়াত কি বুলি কোৱা হয় ইয়াক কি কোণ বুলি কোৱা হয় উঠন কোণ ঠিক আছে উঠন কোণ বুলি কোৱা হয় এই এংগলটো যোনটো ফৰ্ম কৰিছে বা ইংলিছত এংগল অফ ইলিভেশ্যন সেইটো মনত ৰাখিবা আৰু এটা বস্তু মনত ৰাখিবা এই যোনডাল আমি ইয়াৰ পৰা চাইছোঁ একদম পোষ্টটোৰ ওপৰলৈকে পোষ্টটো একদম খুঁটাটোৰ ওপৰলৈকে চাইছোঁ সেই আমাৰ চাওঁতে এডাল যোনডাল লাইন বনি যাব একদম মই চিধাকৈ চাইছোঁ এডাল লাইন বনি নাই যোৱা জানো সেই লাইনডাল কি বুলি কোৱা হয় লাইন অফ চাইট মানে চাইট মানে কি আমি চাইছোঁ যে সেইটোকে কোৱা হয় চ' লাইন অফ চাইট বুলি ইংলিছত কোৱা হয় বা অসমীয়াত কি বুলি কোৱা হয় ইয়াক নিৰীক্ষণ ৰেখা আমি নিৰীক্ষণ কৰিছোঁ ন ইয়াৰ পৰা ওপৰলৈকে চ' এইডালক অসমীয়াত নিৰীক্ষণ ৰেখা বুলি কোৱা হয় বা ইংলিছত লাইন অফ চাইট বুলি কোৱা হয় এই দুটা বস্তু এংগলটো কি বুলি কোৱা হয় এই লাইনডাল কি বুলি কোৱা হয় তোমালোকে মনত ৰাখিবা বাকী আগৰ যিকেইটা পঢ়িছিলোঁ আগৰ চেপ্টাৰটোত সেইখিনি ইউজ কৰি পেলাই আমি ইয়াৰ যিখিনি কুৱেশ্যন থাকিব সেইখিনি ছল্ভ কৰিম এতিয়া আমি কৰিম এক্সাম্পল নম্বৰ 1 ঠিক আছে ইয়াত কি কৈছে চাবা দেই ইয়াত কৈছে আমাৰ যোনটো গ্ৰাউণ্ড আছে মাটিৰ পৰা পুৰা পাৰপেণ্ডিকুলাৰকৈ একদম লম্বভাৱে এটা টাৱাৰ আছে দেখিছা এইটো হৈছে এটা টাৱাৰ যেনিবা AB লাইনডাল যে এডাল টাৱাৰ এইটো গ্ৰাউণ্ডটো এতিয়া কি কৈছে সেই টাৱাৰ পৰা 15 মিটাৰ দূৰত সেই টাৱাৰ পৰা 15 মিটাৰ দূৰত এটা পইণ্ট লৈছে সেই পইণ্টটোৰ পৰা টাৱাৰৰ হাইটটোলৈকে এটা যদি এংগল বনাইছে সেইটো এংগল 60 ডিগ্ৰী বুলি কৈছে সেইটো কুৱেশ্যনত দিয়া আছে ঠিক আছে টাৱাৰ এটা আছে টাৱাৰটোৰ পৰা 15 মিটাৰ দূৰৰ পৰা এটা এংগল বনাইছে টাৱাৰটোৰ হাইটলৈকে সেইটো এংগল 60 ডিগ্ৰী ঠিক আছে সেইটো কি বুলি কোৱা হয় এংগল অফ ইলিভেশ্যন বা উঠন কোণ বুলি কোৱা হয় অসমীয়াত ঠিক আছে এতিয়া আমাক উলিয়াব কি কৈছে টাৱাৰটোৰ হাইটটো কিমান মানে ABটো কিমান সেইটো আমি উলিয়াব লাগিব ABটো আমাক সুধিছে ঠিক আছে চ' আমাক এংগল অফ ইলিভেশ্যনটো কিমান দিয়া আছে 60 ডিগ্ৰী এটা কি কৰিম আমি ইয়াৰ আগত কি লৈ ল'ম 10 লৈ ল'ম ঠিক আছে 10 60 চ' 10 মানে কি আছিলে 10 থকাটোত কি হ'ব P/B মানে ইয়াত P কোনটো হ'ব এইটো B এইটো H ঠিক আছে তোমালোকে এইটো যে তোমালোকে আমি 10 লৈছোঁ কিয় লৈছোঁ কাৰণ ইয়াত P/B আহি গৈছে ঠিক আছে Bটো আমাক দিয়া আছে আৰু Pটো আমাক উলিয়াব লাগে হয়নে গতিকে এই দুটা যেতিয়া থাকিব তেনেকুৱা এটা লৈছোঁ আমি গতিকে 10 লৈছোঁ ঠিক আছে যদি আমাক Hটো উলিয়াব দিলেহেঁতেন তেতিয়া আমি H থকা এটা ফৰ্মুলা ল'লোহেঁতেন ঠিক আছে এতিয়া যেনিবা আমাক এডাল দিয়া আছে আৰু এইটো উলিয়াব লাগে
ঠিক আছে এইডাল হাইটটো দিয়া আছে আৰু এই লাইনডাল যোনডাল ঠিক আছে লাইন অফ চাইট ইংলিছত কয় সেইডাল উলিয়াব লাগে তেতিয়া কি ল'ম চাইন লৈ ল'ম তেতিয়া চাইন হ'লে কি হ'ব p/h চ' তাত পিও থাকিব এইচও থাকিব গম পালা নহয় কেনেকৈ লওঁ এতিয়া এইটো হৈছে বি এইটো হৈছে পি এইটো হৈছে এইচ এতিয়া আমি ল'লোঁ 1060 গতিকে কি হ'ল p/b এতিয়া ইয়াত বহাই দিয়া পিটো আমাক উলিয়াব লাগে বিটো আছে পি মানে কি পি বুলি লিখোঁ আমি এ বি বুলি লিখিম পি মানে এ বি নহয় জানো এতিয়া এইটো দিয়া আছে 15 ঠিক আছে এতিয়া 1060 মানে কি হয় √3 টেবুলখনত তোমালোকে মনত আছেনে টেবুলখন নহ'লে আকৌ এবাৰ পৰীক্ষাত লিখি ল'বা ঠিক আছে টেবুলখন এবাৰ 5 মিনিট নহয় 3 মিনিট লছ কৰি পেলাই টেবুলখন লিখি ল'বা তেতিয়া তোমালোকৰ সুবিধা হৈ যাব মনত থাকিলেতো ভালেই কোনো প্ৰব্লেম নাই চ' √3 আৰু এইফালে এ বি বাই 15 চ' আমাৰ এতিয়া কি হ'লগৈ এ বি ইকুৱেল টু 15√3 ইউনিটটো মিটাৰ আমাৰ যোনটো এ বি হাইটটো দিছিলে সেইটো কিমান 15√3 মিটাৰ আমাৰ এনচাৰটো পাই গ'লোঁ ঠিক আছে চ' ইয়াত লিখি দিওঁ 15√3 মিটাৰ আমাৰ এনচাৰটো পাই গ'লোঁ নেক্সট এতিয়া এক্সাম্পল 2টো কৰিম ঠিক আছে এইটো কুৱেশ্যনটো কেনেকুৱা এটা চিমিলাৰ কুৱেশ্যন আমাৰ ডেইলি লাইফত ঘটি থাকে ইলেক্ট্ৰিচিটি বৰ্ডৰ যিবোৰ পোষ্ট থাকে সেইবোৰ বেয়া হৈ থাকে গতিকে এইটো ভাল কৰিবলগীয়া হৈ থাকে ঠিক তেনেকুৱা চ' ইলেক্ট্ৰিচিটি বৰ্ডৰ এটা পোষ্ট আছিলে ঠিক আছে এ ডি যোনটো দেখিছে সেইটো এটা পোষ্ট ইলেক্ট্ৰিচিটি বৰ্ডৰ পোষ্ট এদিন কি হ'ল এইটো বেয়া হৈ গ'ল বেয়া হৈ যোৱাৰ লগে লগে এতিয়া ইলেক্ট্ৰিচিয়ান আহি পেলাই ভাল কৰিব লাগিব চ' ইলেক্ট্ৰিচিয়ান আহি পেলাই কি কৰিব লাগিব জখলাই দি উঠি পেলাই পোষ্টটোৰ ওপৰত উঠি ভাল কৰিব লাগিব কিন্তু পোষ্টটো একদম ওপৰলৈকে উঠিব নালাগে যোনডোখৰ জেগাত বেয়া হৈছে সেইখিনি এই ওপৰৰ পৰা পোষ্টটো ওপৰৰ পইণ্টটোৰ পৰা 1.3 মিটাৰ তলত আহি পেলাই যোনখিনি জেগা হ'ব সেই জেগাখিনিত উঠি পেলাই ঠিক কৰিব লাগিব ঠিক আছে সেইটো আমাক কুৱেশ্যনটোতে দিয়া আছে চ' গোটেই পোষ্টটোৰ হাইটটো কিমান দিয়া আছে 5 মিটাৰ আমাক দিয়া আছে এ ডি ইকুৱেল টু 5 মিটাৰ দিয়া আছে আৰু যোনটো পইণ্টলৈকে ওপৰৰ পৰা নামি পেলাই মানে ওপৰৰ পৰা যোনটো পইণ্টলৈকে তললৈ আহি পেলাই ঠিক কৰিব লাগিব ঠিক আছে ওপৰলৈকে যাবগৈ নালাগে ওপৰৰ পৰা আমাৰ 1.3 মিটাৰ তলত আহি পেলাই যোনটো পইণ্ট পাব সেই পইণ্টটো ঠিক কৰিব লাগিব গতিকে এই পইণ্টটো এৰ পৰা বি পইণ্টলৈকে কিমান হ'ব 1.3 মিটাৰ এইটো কুৱেশ্যনত দিয়া আছে এতিয়া আমাক কি সুধিছে কুৱেশ্যনটোত যে ইলেক্ট্ৰিচিয়ানজনে যদি মাটিৰ পৰা 60 ডিগ্ৰী এংগুলত কৰিলে সেই পোষ্টটোলৈকে জখলাডাল পায়গৈ ঠিক আছে আকৌ শুনিবা যে মাটিৰ পৰা 60 ডিগ্ৰী এংগুল কৰিলে যদি সেই পোষ্ট মানে যোনখিনি ভাল কৰিব লাগে সেই জেগাখিনিত জখলাডাল পায়গৈ তেতিয়া সেই জখলাডালৰ লেংথটো কিমান হ'ব যদি এংগুলটো 60 ডিগ্ৰী কৰিলে সেই জেগাটো পাবগৈ ঠিক আছে সেইটো এটা কুৱেশ্যন সুধিছে আৰু এটা কুৱেশ্যন কৈছে যে 60 ডিগ্ৰী যদি এংগুল কৰি দিয়ে ঠিক আছে আৰু জখলাডাল যদি ইয়াত পাই যায়গৈ তেতিয়া সেই জখলাডাল এই পোষ্টটোৰ যোনটো একদম তলৰ লেভেলটো থাকিব ঠিক আছে বটম লেভেলটো তাৰ পৰা সেই জখলাডাল কিমান দূৰত থাকিব ঠিক আছে চ' জখলাডাল কি হ'ল বি চিডাল জখলা চ' বি চি ইকুৱেল টু কিমান সেইটো আমাক উলিয়াব দিছে আৰু দূৰত্বটো কিমান হ'ব ডিষ্টেঞ্চটো চি ডি চ' চি ডি ইকুৱেল টু কিমান সেইটো আমাক উলিয়াব দিছে আমি এতিয়া কি উলিয়াব লাগিব বি চি আৰু চি ডি এতিয়া আমাক কি দিয়া আছে গোটেই পোষ্টটোৰ হাইটটো দিয়া আছে আৰু ওপৰৰ পৰা 1.3 মিটাৰ তললৈ আহিলে ভাল কৰিব লাগিব সেইটো আমাক দিয়া আছে ঠিক আছে চ' এ বি আৰু এ ডি আমাক দিয়া আছে গতিকে আমি বি ডিটো উলিয়াই ল'ব পাৰিম গোটেই এ বিৰ পৰা যদি আমি এ বিকণ মাইনাছ কৰি দিওঁ কি থাকি যাব বি ডি থাকি যাব গতিকে আমি বি ডি পাই যাম ঠিক আছে গতিকে বি ডিটো উলিয়াই লওঁ প্ৰথমতে বি ডি গ'লে কি হ'ব এ ডি মাইনাছ এ বি তাৰ মানে এ ডি মানে কিমান 5 মাইনাছ 1.3 মানে 3.7 মিটাৰ চ' বি ডি কিমান হ'ল 3.7 মিটাৰ আমি পাই গ'লোঁ মই লিখি থ'লোঁ ঠিক আছে ইয়াত মই ডাইৰেক্ট এইটো ইয়াত পাই আছোঁ লিখি থ'লোঁ এতিয়া আমাক কি দিয়া আছে এংগলটো কিমান দিয়া আছে 60 ডিগ্ৰী দিয়া আছে এংগলটো দিয়া আছে 60 ডিগ্ৰী হ'ল আমাক প্ৰথমতে কি উলিয়াব লাগিব এই লেডাৰটোৰ লেংথটো কিমান হ'ল গতিকে আমি যদি চাইন লৈ লওঁ কি হ'ব চাইন থাকিলে কি আছিলে p/h ঠিক আছে ইয়াত পাৰপেণ্ডিকুলাৰ এইডাল বেছ এইটো h এইটো ঠিক আছে চ' p মানে কি বি ডি এই পৰা নধৰিবা আকৌ
এইখিনিলৈকেহে আছে, এইলৈকে গুচি নাযাবা, ঠিক আছে। ৰাইট ট্ৰাইংগলটো গোটেই ট্ৰাইংগলটো ক'ত ফৰ্ম কৰিছে সেইটো চাবা, বি ডি আৰু এইচ মানে কিমান, চি বি হ'ল। এতিয়া sin 60 মানে কি আছিলে, ভেলুটো আছিলে √3/2 হ'ল। বি ডিটো আমি পাই আছোঁ 3.7 আৰু তলত আছে চি বি, সেইটো আমাক লাগে, চি বিটো লাগে আমাক, ঠিক আছে। চ' √3 চি বি ইকুৱেল টু 3.7 ইনটু 2, আৰু কুৱেশ্যনত কি দিয়া আছে আমাক, এই √3 ভেলুটো 1.73 বুলি ল'ব পাৰোঁ, সেইটো আমাক কুৱেশ্যনতে দিয়া আছে, নহ'লে কুৱেশ্যনটো পঢ়িছা যেতিয়া গমে পাই গৈছা, ঠিক আছে। এতিয়া 3.7 ইনটু 2 7.4, এইফালে √3 জেগাত কি পাতি দিওঁ আমি 1.73 চি বি, ঠিক আছে। গতিকে চি বি ইকুৱেল কিমান হ'ল 7.4 ডিভাইড বাই 1.73 মানে 4.277 কিবা এটা পাবা, মানে 28 বুলি লিখিব পাৰোঁ, ঠিক আছে। এপ্ৰক্সিমেটলি কিমান পালোঁ 4.28। এতিয়া এইটো ইউনিটটো কি হ'ব, মিটাৰ। আমাক এইটো লেডাৰডাল যোনডাল দিছিলে জখলাডাল কি পাই গ'লোঁ 4.28 মিটাৰ। আমাৰ যোনটো এটা উলিয়াব দিছিলে কি বি চি, সেইটো এনচাৰ আমি পাই গ'লোঁ 4.28 মিটাৰ। এতিয়া আমাক কি লাগিব নেক্সট, চি ডিটো, ঠিক আছে। চি ডিটো দিয়া বুলি কি কৰিম আমি, 60 ডিগ্ৰীও দিয়া আছে, তাৰ আগত কট লৈ ল'ম, ঠিক আছে। কট মানে কি আছিলে, টেনৰ উল্টা, টেন মানে কি আছিলে পি বাই বি, চ' এইটো হ'ব বি বাই পি, বি বাই পি। বি মানে হৈছে চি ডি, যিটো আমাক উলিয়াব লাগিব, আৰু পি মানে 3.7 হ'ল। কট 60 মানে কি আছিলে 1/√3 আৰু চি ডি বাই 3.7। এতিয়া √3 জেগাত আমি কি পাতি দিম, যিটো আছে অলৰেডি 1.73 আমাক ধৰিব কৈ থোৱা আছে, চ' চি ডি বাই 3.7। এতিয়া চি ডি ইকুৱেল কি পাই গ'লোঁ আমি 3.7 ডিভাইড বাই 1.73, চি ডি ইকুৱেল কি পাই গ'লোঁ 3.7 বাই 1.73। চ' আমি এতিয়া এইটো যদি কৰি দিওঁ আমি কিমান পাই যাম 2.14, এপ্ৰক্সিমেটলি আমি 2.14 পাই যাম, আৰু ইউনিটটো মিটাৰ। গতিকে ইয়াত কিমান হ'ব 2.14 মিটাৰ হ'ল। এতিয়া আমাক উলিয়াব দিছিলে বি চি আৰু চি ডি, এটা পাই গ'লোঁ 4.28 মিটাৰ আৰু এটা 2.14 মিটাৰ, দুটা এনচাৰ উলিয়াব দিছিলে আমাৰ, উলিয়াই হৈ গ'ল। এটা পালোঁ 4.28 মিটাৰ, যিটো জখলাডালৰ লেংথটো, আৰু প'ষ্টটোৰ পৰা কিমান দূৰত সুধিছিলে নহয় জখলাডাল থাকিব, সেইটো হৈছে 2.14 মিটাৰ। এতিয়া আমি এক্সাম্পল নম্বৰ 3টো কৰিম, ঠিক আছে। ইয়াত কি কৈছে চোৱা, এটা চিমনি আছে, এ বিটো হৈছে এটা চিমনি, ঠিক আছে, ওখ চিমনি যে থাকে। এতিয়া এটা মানুহে সেই চিমনিটো ওপৰলৈকে চাইছে, মানুহটো কিমান ওখ বুলি কৈছে, মানুহটোৰ হাইটটো দিয়া আছে চি ডি ইকুৱেল টু 1.5, মানে এই চি ডিটো দেখিছেনে, এইটো মানুহটোৰ হাইট। মই জনা মানুহটো মোৰ চকুটো ইমানত আছে, মাটিটো তলত আছে, ইয়াৰ পৰা মই চাইছোঁ ন, সেইটো মানুহটোৰ হাইটটো মানে কি, মানুহটোৰ চকুটোৰ পৰা সেই ওপৰলৈ হাইটটোলৈকে চাইছে, সেইটো কুৱেশ্যনটো কৈছে, ঠিক আছে। একদম তলৰ পৰা মাটিৰ পৰা এংগলটো বনা নাই, তাৰ চকুৰ পৰা এংগলটো বনিছে, আৰু সেই এংগলটো কিমান বুলি কৈছে, যিটো এংগল বনিছে তাৰ চকুৰ পৰা চিমনিটোতো মাটিলৈকে আছে, মানুহটোৰ ভৰিটো মাটিলৈকে আছে, মানুহটোৰ চকুটো মাটিৰ পৰা ওপৰত 1.5 মিটাৰ ওপৰলৈকে আছে, আৰু সেই 1.5 মিটাৰৰ পৰা সি চাইছে হাইটটো চিমনিটোৰ। এতিয়া সেই যোনটো এংগল বনিছে তাৰ চকুৰ পৰা চিমনিটোৰ হাইটটোলৈকে, সেইটো কিমান বুলি কৈছে 45 ডিগ্ৰী। এংগল অফ এলিভেশ্যন বা উঠন কোণটো কিমান বুলি কৈছে আমাক 45 ডিগ্ৰী বুলি কৈছে। আৰু এটা কথা দিয়া আছে যে সেই মানুহটো এই চিমনিটোৰ পৰা কিমান দূৰত আছে, মানে যোনটো ডি বা চি বি, এইটো যদি মই ই বুলি পইণ্ট দি দিওঁ, মানে কি ডি কিমান দিয়া আছে 28.5 মিটাৰ, চি বি আৰু ডি মানে মানুহটো ভৰিটো যিমান দূৰত থাকিব, মানুহটো চকুটো চিমনিটোৰ পৰা সিমানেই দূৰত থাকিব ন, কথাটো একেহে। মই চিধাহে থাকোঁ, মই এনেকৈ নাথাকোঁ ন, চকুটো তাত নাথাকে নহয়। গতিকে এইটো চি বি ডি ইকুৱেল টু 28.5 মিটাৰ সেইটো দিয়া আছে, মানে এইটো আমি চি বি বুলি লিখিব পাৰোঁ, ঠিক আছে। চি বি আৰু ডি সমান ডিষ্টেঞ্চতে আছে। এতিয়া আমাক উলিয়াব কি কৈছে, সেই চিমনিটোৰ হাইটটো কিমান, উচ্চতাটো কিমান, সেইটো আমাক সুধিছে,
ঠিক আছে এইটো একদম ইজি কেনেকৈ কৰিম চাবা ইয়াত ট্ৰায়াংগলটো ক'ত ফৰ্ম হৈ আছে এডাল লাইন আৰু এডাল লাইন হয়নে ঠিক আছে ডিটো কিমান দিয়া আছে 28.5 মিটাৰ এইটো 28.5 মিটাৰ আমাক দিয়া আছে হ'ল আৰু CD মানে তলৰ পৰা ওপৰলৈকে কিমান বুলি কৈছে এইটো 1.5 মিটাৰ হ'ল আৰু আমাক এংগলটো 45 ডিগ্ৰী দিয়া আছে এতিয়া আমি ট্ৰায়াংগলটো তলৰ পৰা 1.5 মিটাৰ ওপৰৰ পৰা লৈছোঁ ন ট্ৰায়াংগলটো ওপৰতহে আছে মাটিত নাই নহয় মাটিৰ ওপৰতহে আছে ওপৰত থকা নিচিনা হৈছে কথাটো গতিকে আমি যিমান পাম গম পাইছেনে আমাক কি সুধিছে হাইটটো সুধিছে হাইটটো এতিয়া ট্ৰায়াংগলটো কিমানলৈকে পাম হাইটটো এতিয়া ইলৈকেহে পাম হয় নাই আৰু মানটো DC = EB নহয় জানো মানটো পোনে পোনে এইটো চাইছোঁ গোটেইকেইটা মানটো যিমান হাইট ইবিটো সিমানে হাইট গতিকে এই যিমানলৈকে পাম হাইটটো ইলৈকে তাৰ লগত 1.5 মিটাৰ প্লাছ কৰি দিলে আমি এই গোটেই মাটিলৈকে চিমনিটো কিমান হাইট পাই যাম বুজিছা কথাটো চ' এতিয়া আমি এইটো কি কৰিম আমাক কিমান দিয়া আছে 45 ডিগ্ৰী এংগলটো হ'ল এতিয়া আমি কি লৈ ল'ম 10 লৈ ল'ম হ'ল 10 মানে কি আছিলে P/B P মানে কি হ'ব AE হ'ল আৰু B মানে কিমান DE ঠিক আছে আৰু D মানে কিমান 1045 মানে 1 এইটো আমাক উলিয়াব লাগিব আৰু D মানে কিমান 28.5 গতিকে A মানে কিমান 28.5 × 1 মানে 28.5 মিটাৰ চ' এই হাইটটো কিমান পাই গ'লোঁ 28.5 মিটাৰ এতিয়া গোটেই যোনটো চিমনি হয় সেইটোতো এই নহয় বিটোহে চিমনি আমি চিমনিটোৰ পৰা 1.5 মিটাৰ ওপৰলৈকে উলিয়ালোঁ এতিয়া গতিকে আমি কি কৰিম ইয়াৰ লগত 1.5 মিটাৰটো প্লাছ কৰি দিম তেতিয়া গোটেই হাইটটো পাই নাযাম জানো বিটো গোটেইটো লাগিলে আমাৰ কি হ'ব AE + EB চ' AB = AE + EB A মানে কিমান পালোঁ 28.5 প্লাছ EB মানে কিমান দিয়াই আছিলে 1.5 মিটাৰ DC আৰু EB একেটাই গতিকে এইটো মই EB বুলি এনেকৈ লিখিছোঁ যাতে তোমাৰ কনফিউজ নহয় সমানে তোমালোকে এইটো গমেই পাই আছা গতিকে এইটো একো ডাঙৰ কথা নহয় আমাৰ এনচাৰটো ডাইৰেক্ট ওলাই যাব কিমান হ'ল 30 মিটাৰ চ' যোনটো চিমনিটোৰ হাইটটো সুধিছিলে উচ্চতাটো কিমান সুধিছিলে আমি কিমান পাই গ'লোঁ 30 মিটাৰ এতিয়া আমি কৰিম এক্সাম্পল নম্বৰ 4টো ঠিক আছে ইয়াত কি কৈছে এটা বিল্ডিং আছে ঠিক আছে বিল্ডিংটোৰ হাইট কিমান হয় 10 মিটাৰ চ' ইয়াত বিল্ডিংটো কোনটো AB A পৰা B লৈকে বিল্ডিংটো ঠিক আছে A পৰা B লৈকে বিল্ডিংটোৰ হাইট কিমান AB = 10 মিটাৰ এটা আমাক কুৱেশ্যনত দিয়া আছে আৰু বিল্ডিংটোৰ ওপৰত এখন ফ্লেগ আঁৰি থৈছে ঠিক আছে বিল্ডিংটোৰ ওপৰত এখন ফ্লেগ লগাই থৈছে আৰু ফ্লেগখন কোনখন এইখিনিলৈকে দেখিছা ন ফ্লেগখন চ' DBখন হৈছে কি ফ্লেগ হ'ল এতিয়া কি কৈছে আমাক আৰু এটা কথা যে এই বিল্ডিংটো য'ত আছে তাৰ পৰা অলপ দূৰত এটা পইণ্ট লৈছে P গ্ৰাউণ্ডত লৈছে সেই পইণ্টটোৰ পৰা বিল্ডিঙৰ হাইটটোলৈকে যোনটো এংগল বনিব সেইটো 30 ডিগ্ৰী বুলি দিয়া আছে আৰু সেই পইণ্টটোৰ পৰা ফ্লেগখনৰ ওপৰলৈকে যোনটো এংগল বনিব সেইটো দিয়া আছে 45 ডিগ্ৰী সেইটা কুৱেশ্যনত দিয়া আছে আমাক এটা উলিয়াব কি লাগিব এই পইণ্টটো যে যোনটো কৈছে আমাক ধৰি লৈছে পইণ্টটো বিল্ডিঙৰ পৰা অলপ দূৰত আছে চ' সেই ডিষ্টেঞ্চটো কিমান বিল্ডিঙৰ পৰা পইণ্টটোলৈকে কিমান ডিষ্টেঞ্চ আছে য'ত থাকিলে তাৰ পৰা বিল্ডিংটোৰ ওপৰলৈকে 30 ডিগ্ৰী হ'ব আৰু ফ্লেগটোৰ ওপৰলৈকে 45 ডিগ্ৰী হ'ব চ' ডিষ্টেঞ্চটো কিমান মানে APটো কিমান আমি এইটো উলিয়াব লাগিব ঠিক আছে APটো আমাক উলিয়াব দিছে আৰু এটা কি কৈছে এই ফ্লেগখন গোটেই ওপৰৰ পৰা তললৈকে ফ্লেগখন কিমান আছে DB গোটেই ফ্লেগখন তাৰ ডিষ্টেঞ্চটো কিমান ফ্লেগখনৰ হাইটটো কিমান মানে সেইটো আমাক সুধিছে গতিকে আমি কি উলিয়াব লাগিব DBটো উলিয়াব লাগিব চ' AP আৰু DB আমি উলিয়াব লাগিব ঠিক আছে আৰু আমাক কি দিয়া আছে AB বিল্ডিংটোৰ হাইট 10 মিটাৰ সেইটো আমাক দিয়া আছে ঠিক আছে আমি এতিয়া AP আৰু DBটো উলিয়াব লাগিব এতিয়া প্ৰথমতে আমি বিল্ডিংটোলৈকে লৈ লওঁ ঠিক আছে ফ্লেগখন এৰি দিছোঁ প্ৰথমতে বিল্ডিংটোলৈকে কোনটো ট্ৰায়াংগল বনি আছে APB চ' তাতে আমাক বিল্ডিঙলৈকে কিমান দিয়া আছে এংগলটো কোনটো কিমান দিয়া আছে 30 ডিগ্ৰী হ'ল এতিয়া এই 30 ডিগ্ৰীৰ লগত আমি যদি 10 লৈ লওঁ আগত ঠিক আছে 10 মানে কি আছিলে
P/B ইয়াত P কোনটো হ'ব AB আৰু B কোনটো হ'ব AP হ'ল tan 30 মানে কি মই নেক্সট লাইনত লিখিছোঁ tan 30 মানে 1/√3 আৰু AB মানে কি বিল্ডিংটোৰ হাইট দিয়া আছে 10 চ' APটো আমাক উলিয়াব লাগিব ঠিক আছে এই কুৱেশ্যনটোতো √3 ভেলু কিমান ল'বলৈ কৈ আছে 1.73 সেইটো আমাক লৈ ল'ব কৈছে ঠিক আছে কুৱেশ্যনটোতে দিয়া আছে চ' √3 ভেলুটো আমি যদি 1.73 লৈ লওঁ ইয়াত তেতিয়া আমি ডাইৰেক্ট কৰি দিলে হৈ যাব এতিয়া AP ইকুৱেল টু কি হ'ল 10 ইনটু 1.73 মানে কিমান হ'ব 17.3 ইউনিট টু মিটাৰ চ' এইটো কিমান পাই গ'লোঁ এই P পইণ্টটো বিল্ডিংটোৰ পৰা কিমান মানে দূৰত্বত আছে ডিষ্টেঞ্চটো কিমান হ'ব 17.3 মিটাৰ এটা পাই গ'লোঁ এনচাৰ AP পাই গ'লোঁ কিমান 17.3 মিটাৰ চ' আমাৰ যোনটো AP উলিয়াব লাগিছিলে প্ৰথমতে সেইটো আমি পাই গ'লোঁ নেক্সট আমাক কি লাগে এই ফ্লেগখনৰ হাইটটো কিমান সেইটো লাগে ন গতিকে ফ্লেগ মানে কি DB চ' DBটো আমাক লাগিব কিমান হ'ব বিল্ডিঙৰ হাইটটো দিয়া আছে 10 মিটাৰ APটো পাই গ'লোঁ 7.3 মিটাৰ 17.3 আৰু 10টো আমি আছে হাতত এতিয়া DBটো উলিয়াব লাগিব আৰু P পইণ্টটোৰ পৰা এই D লৈকে মানে ফ্লেগৰ হাইটলৈকে কিমান দিয়া আছে এংগলটো 45 ডিগ্ৰী কুৱেশ্যনত দিয়া আছে হ'ল এতিয়া আমি যদি 45 ডিগ্ৰী যোনটো এংগল দিয়া আছে তাৰ আগত 10 লৈ লওঁ হ'ল 10 মানে কি আছিলে P/B ইয়াত P মানে কিমান AD হ'ল আৰু B মানে কি AP ঠিক আছে এতিয়া 1045 মানে কি 1 আৰু AP মানে কিমান 17.3 ADটো আমি কি লিখিব পাৰোঁ AB প্লাছ DB এইটো আৰু এইটো প্লাছ কৰিলে গোটেই ৰিয়েল নাপাম জানো ঠিক আছে চ' AB কিমান দিয়া আছে 10 হ'ল এতিয়া এইটো কিমান পাম 17.3 ইকুৱেল টু 10 প্লাছ DB গতিকে 17.3 10টো এফালে আনিলে -10 হৈ যাব এফালে থাকিব DB গতিকে DB গ'লে কিমান পাই গ'লোঁ 7.3 মিটাৰ ঠিক আছে এইটো কিমান পাই গ'লোঁ 7.3 মিটাৰ তাৰমানে DB ভেলুটো 7.3 মিটাৰ আমাক উলিয়াব দিছিলে AP আৰু DB মানে P2 ডিষ্টেঞ্চ কিমান হ'ব হেৰি বিল্ডিংটোৰ পৰা সেইটো পাই গ'লোঁ 17.3 আৰু ফ্লেগ ষ্টাফ যোনটো আছিলে মানে ফ্লেগৰ হাইটটো কিমান হ'ব গোটেই ফ্লেগখনৰ 7.3 মিটাৰ আমাৰ এনচাৰকেইটা 17.3 আৰু 7.3 এতিয়া আমি নেক্সট এক্সাম্পল 5টো কৰিম ঠিক আছে ইয়াত কুৱেশ্যনটো কি দিছে ভালকৈ মন কৰিবা দিছে যে এটা বিল্ডিং আছে বিল্ডিংটোৰ অপজিট চাইডে যে ছানটো থাকিব এইফালে যে ছানটো থাকিব তেতিয়া এইফালে অবভিয়াছলি কি হ'ব শ্বেডো হ'ব মানে ছাঁ পৰিব ঠিক আছে এইফালে যদি সূৰ্যটো থাকে এইফালে ছাঁ পৰিব সেইটো জনা শুনা কথা এতিয়া কি কৈছে সেই সূৰ্যটোৰ পৰা বিল্ডিংটো যদি এংগলটো ঠিক আছে অল্টিটিউড বুলি কৈছে সেইটো মই এংগল অফ এলিভেশ্যন বুলি কৈছোঁ ঠিক আছে মানে উঠন কোণ বুলি যোনটো দিয়া আছে সেইটো অল্টিটিউড বুলি দিয়া আছে চ' ছানৰ অল্টিটিউডটো বিল্ডিঙৰ লগত যেতিয়া 60 ডিগ্ৰী হ'ব মানে ছানৰ পৰা বিল্ডিঙলৈকে এনেকৈ তলৰ পৰা ঠিক আছে যদি 60 ডিগ্ৰী এংগল অফ এলিভেশ্যন হয় ছানটোৰ লগত তেতিয়া তাৰ শ্বেডোটো যিমান দীঘল হ'ব ঠিক আছে তাতকৈ 40 মিটাৰ বেছি দীঘল হয় কেতিয়া যেতিয়া সেই ছানৰ লগত এংগল অফ এলিভেশ্যন বা উঠন কোণটো 30 ডিগ্ৰী হয় ঠিক আছে চ' কি দিয়া আছে যে ছানৰ লগত যেতিয়া এংগল অফ এলিভেশ্যনটো 60 ডিগ্ৰী হ'ব তেতিয়া যিমান দীঘল শ্বেডো হ'ব বা ছাঁ হ'ব বিল্ডিংটোৰ তাতকৈ 40 মিটাৰ বেছি হ'ব যেতিয়া সেই এংগল অফ এলিভেশ্যনটো 30 ডিগ্ৰী হ'ব ছানৰ লগত ঠিক আছে সেইটো আমাক কুৱেশ্যনটোত কৈছে আৰু আমাক উলিয়াব কি লাগে সেই বিল্ডিংটোৰ হাইটটো মানে বিল্ডিংটোৰ উচ্চতাটো কিমান সেইটো আমাক উলিয়াব দিছে গতিকে আমাক বিল্ডিংটো কিমান উচ্চ সেইটো আমাক উলিয়াব লাগিব এতিয়া চোৱা ইয়াত কি দিয়া আছে আমি ABটো হৈছে বিল্ডিংটো ধৰি ল'লোঁ ABটো বিল্ডিংটোৰ হাইট ঠিক আছে ABটো আমাক উলিয়াব লাগিব লাষ্টত আমাৰ ABটো উলিয়াব লাগিব হ'ল এতিয়া ইয়াত চোৱা দুটা ট্ৰাইংগল বনি আছে দুটা ত্ৰিভুজ বনি আছে যেতিয়া 60 ডিগ্ৰী এংগল অফ এলিভেশ্যন হয় তেতিয়া ABC দেখিছেনে এটা ট্ৰাইংগল বনি আছে আৰু যেতিয়া 30 ডিগ্ৰী এংগল অফ এলিভেশ্যন হ'ব উঠন কোণটো তেতিয়া ABD ইয়াত দুটা ট্ৰাইংগল আছে কি আছে এংগল ABC এণ্ড ট্ৰাইংগল ABD ঠিক আছে ট্ৰাইংগল ABC এণ্ড ট্ৰাইংগল ABD
এই দুটা ট্ৰাইংগল বনি আছে ইয়াত এতিয়া প্ৰথমতে আমি 60 ডিগ্ৰীটো লৈ চাওঁ ঠিক আছে আৰু কি কৈছে এইটো যে আমাক কুৱেশ্যনত দিয়া আছে যে ডিৰ পৰা চিলৈকে 40 মিটাৰ বেছি হ'ব হয়নে ইনে যেনিবা তোমাৰ 60 ডিগ্ৰী হ'লেকে বিৰ পৰা চিলৈকে চাওঁটো হ'লহেঁতেন কিন্তু 30 ডিগ্ৰীতে হৈ যাব তেতিয়া আৰু 40 মিটাৰ বাঢ়ি যাব হয়নে ইনে তোমাৰ কিমান হ'লহেঁতেন বি চি হ'লহেঁতেন কিন্তু 40 মিটাৰ বঢ়াৰ পিছত কি হয় বি চি প্লাছ 40 হৈ যাব সেইটো কি হ'ব বি ডি এইটো বি ডিটো কেতিয়া হ'ব যেতিয়া 30 ডিগ্ৰী এংগল হ'ব আৰু বি চিটো কেতিয়া হ'ব যেতিয়া 60 ডিগ্ৰী এংগল হ'ব বুজি পালা এতিয়া এইটো তোমালোকে মনত ৰাখা ঠিক আছে এতিয়া কি কৰিম আমি এইটো 60 ডিগ্ৰী এংগল লগত এবাৰ কৰিম আৰু 30 ডিগ্ৰী এংগল লগত এবাৰ কৰিম তেতিয়া আমি দুটা বস্তু ট্ৰাইংগল লগত বেলেগ বেলেগকৈ পাই যাম ঠিক আছে চ' প্ৰথমে 60 ডিগ্ৰী এংগল যে দিয়া আছে তাৰ লগত আমি প্ৰথমতে আমি 60 ডিগ্ৰী লৈ ল'ম ঠিক আছে 10 60 ডিগ্ৰী মানে 10 লৈ ল'লোঁ আগত 1060 মানে কিমান √3 1060 মানে √3 এতিয়া 10 মানে কি আছিলে তোমালোকে 1060 √3 ভেলুটো মই লিখি লৈছোঁ এনেকৈ তোমালোকে যাতে মনত পাহৰি নোযোৱা মনত আছে যদি ভাল কথা 10 মানে কি আছিলে পি বাই বি এইটো এংগলত লৈ আছোঁ ঠিক আছে এ বি চি এংগলটো লৈ আছোঁ 60 ডিগ্ৰী এংগল এ বি চিতে আছে গতিকে ইয়াত পি কি হ'ব এ বি আৰু বি কি হ'ব বি চি হ'ল এতিয়া বি চি এতিয়া 1060 মানে কিমান √3 আৰু এ বি মানে আমাক উলিয়াব লাগিব আৰু থাকিলে বি চি গতিকে এ বি ইকুৱেল কিমান √3 বি চি এইটো আমি ইকুৱেশ্যন 1 দি থৈ দিলোঁ নেক্সট 30 ডিগ্ৰী এংগলৰ কাৰণে চাওঁ 30 আগত আমি 10টা লগাই দিম কি হ'ব পি বাই বি ইয়াত পিটো এ বিয়ে হ'ব হয় নাই আৰু বিটো কি হ'ব বি ডি ইয়াতো বিৰ পৰা ডি লৈকে আছে হ'ল এতিয়া আমি আগতে কিমান আছিলে √3 ভেলু আছিলে 1060 কাৰণে এতিয়া কি হ'ব 1030 মানে 1/√3 1030 ভেলু 1/√3 ঠিক আছে সেইটো পাতি দিম ইয়াত 1/√3 ইকুৱেল টু এ বি বাই বি ডি আমি বি ডিটো কি বুলি লিখিব পাৰোঁ বি চি প্লাছ ডি চি তাৰমানে ডি চিটো কিমান বি ডি ইকুৱেল টু বি চি প্লাছ ডি চি মানে 40 গতিকে বি চি প্লাছ 40 ডাইৰেক্ট লিখি দিলোঁ ঠিক আছে নেক্সট মই এইখিনিতে কৰি দিছোঁ এটা কি হ'ল বি চি প্লাছ 40 ইকুৱেল টু √3 এ বি চ' এ বি ইকুৱেল টু কিমান বি চি প্লাছ 40 বাই √3 এইটো ইকুৱেশ্যন 2 দি ৰাখি দিলোঁ ইকুৱেশ্যন 1টো কিমান আছে এ বি ইকুৱেল টু √3 বি চি আৰু ইকুৱেশ্যন 2টো এ বি ইকুৱেল টু বি চি প্লাছ 40 ডিভাইডেড বাই √3 এতিয়া ইকুৱেশ্যন 1 আৰু 2টো আমাৰ হাতত থাকি গ'ল এতিয়া আমাৰ হাতত দুটা ইকুৱেশ্যন পাই গ'লোঁ ঠিক আছে এতিয়া এ বিৰ যোনটো ভেলু আছে ঠিক আছে সেইটো আমি ইকুৱেশ্যন 2ত পাতি দিম চ' কি হ'ব মই লিখি দিছোঁ পুটিং এ বি ইকুৱেল টু √3 বি চি ইন 2 ঠিক আছে ইয়াত পাতিলে এ বি জেগাত কি পাতি দিম √3 বি চি ইকুৱেল টু বি চি প্লাছ 40 বাই √3 এতিয়া ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে কি হ'ব √3 ইনটু √3 মানে 3 বি চি ইকুৱেল টু বি চি প্লাছ 40 চ' 3 বি চি মাইনাছ বি চি ইকুৱেল টু এইফালে থাকি যাব 40 চ' 2 বি চি ইকুৱেল টু 40 চ' বি চি ইকুৱেল টু 40 বাই 2 তাৰমানে কি 20 ঠিক আছে চ' বি চি কিমান পাই গ'লোঁ 20 ডি চি 40 মিটাৰ বি চি 20 মিটাৰ চ' বি চি দুটা পাই গ'লোঁ হয় নাই এতিয়া আমি এ বিটো আৰামছে উলিয়াই দিব পাৰিম কেনেকৈ ইয়াতে বি চি ভেলুটো বহাই দিম ঠিক আছে বি চি ভেলুটো পাই গ'লোঁ হয় নাই বি চি কিমান 20 গতিকে বি চি ভেলুটো বহাই দিওঁ পুটিং বি চি ইকুৱেল টু 20 ইন ইকুৱেশ্যন 1 সমীকৰণ 1ত বহাই দিয়ে তোমালোকে কি পাই যাবা এ বি ইকুৱেল টু √3 20 বা কেনেকৈ লিখিম এইটো এ বি ইকুৱেল টু 20 √3 মিটাৰ
ঠিক আছে সো এ বিৰ হাইটটো কিমান 20√3 মিটাৰ আমাক এ বিটো উলিয়াব দিছিলে 20√3 মিটাৰ আমাৰ এনসাৰটো পাই গলো কিমান পালো হাইটটো উচ্চতা কিমান পালো 20√3 মিটাৰ এটা আমি নেক্সট এক্সাম্পল 6 টো কৰিম ঠিক আছে এতিয়া ইয়াত কি দিছে কোৱেশ্চনটোত যে দুটা বিল্ডিং ওচৰা-ওচৰিকৈ আছে সেই বিল্ডিংটো কোনটো এটা এ বিটো হৈছে এটা বিল্ডিং দেখিছা এ বিটো এটা বিল্ডিং বুলি লৈছো আৰু এটা পি পৰা চি লৈকে যোনটো বিল্ডিং দুটা বিল্ডিং আছে এটা একমহলীয়া বিল্ডিং এটা দুইমহলীয়া বিল্ডিং দুইমহলীয়া বিল্ডিং কোনটো এইটো দুটা মহল আছে ঠিক আছে এইটো দুইমহলীয়া বিল্ডিং আৰু এটা একমহলীয়া বিল্ডিং এটা আমাক দিয়া আছে সো যোনটো এইটো বিল্ডিং একমহলীয়া বিল্ডিং সেইটো হাইটটো কিমান দিয়া আছে 8 মিটাৰ কোৱেশ্চনটো দিয়া আছে ঠিক আছে আৰু যোনটো দুইমহলীয়া বিল্ডিং বা মাল্টি ষ্টৰী বিল্ডিং যোনটো আছে তাৰ ওপৰৰ পৰা এই বিল্ডিংটোৰ ওপৰলৈকে যিটো এংগল বনিব সেইটো এংগল কিমান দিয়া আছে 30 ডিগ্ৰী বুলি দিয়া আছে ঠিক আছে এই ওখ বিল্ডিংটো যোনটো মাল্টি ষ্টৰীড বিল্ডিং মানে দুইমহলীয়া বিল্ডিং তাৰ ওপৰৰ পৰা একমহলীয়া বিল্ডিংটোৰ ওপৰলৈকে যিটো এংগল বনিব সেইটো 30 ডিগ্ৰী বুলি দিয়া আছে ঠিক আছে আৰু তাৰ পৰা সেই একমহলীয়া বিল্ডিংটোৰ তললৈকে যিটো এংগল বনিব সেইটো 45 ডিগ্ৰী বুলি দিয়া আছে ঠিক আছে এইটো এংগল কি বুলি কৈছে আমাক কি বুলি কোৱা হয় এংগল অফ ডিপ্ৰেছন সেইটো মই লিখি দিছোঁ এংগল অফ ডিপ্ৰেছন বুলি কোৱা হয় ওপৰৰ পৰা যেতিয়া চাম আমি এংগল অফ ডিপ্ৰেছন বুলি কওঁ আৰু অসমীয়াত পতন কোণ বুলি কওঁ উঠন কোণ আৰু পতন কোণ ঠিক আছে এংগল অফ ইলিভেশ্যন আৰু এংগল অফ ডিপ্ৰেছন ইয়াত চোৱা এংগলটো এইফালৰ পৰা নলয় কিন্তু এংগলটো এনেকৈ লৈছে গম পাইছানে তাৰ কাৰণে আমি কি কৰিব লাগিব এই গ্ৰাউণ্ডৰ লগত পেৰেলেলকৈ ওপৰত এডাল আমি আঁচটাইন লৈছোঁ পি কিউডাল আঁচটাইন লৈছোঁ সো পি কিউৰ পৰাহে আমি এংগলকেইটা ল'ম দেখিছানে সো এই আঁচডালৰ পৰা এংগল লৈছোঁ পি কিউ আঁচডালৰ পৰা 30 ডিগ্ৰী লৈছোঁ আৰু পি কিউ আঁচডালৰ পৰা 40 ডিগ্ৰী লৈছোঁ আমি এই বিল্ডিংটোৰ পৰা এনেকৈ যোৱা নাই কিন্তু বুজিলা কথাটো ঠিক আছে এতিয়া পিৰ পৰা বিলৈকে মানে পি বি লাইনডাল ইয়াত যেতিয়া লাইন গৈছে তেতিয়া 30 ডিগ্ৰী এংগল কৈছে কোৱেশ্চন দি আছে আৰু পি এ ঠিক আছে বা এ পি সেই লাইনডাল কৰাৰ লগে লগে 45 ডিগ্ৰী এংগল পৰিছে সেইটো দিয়া আছে মানে এংগল অফ ডিপ্ৰেছন দুটা দিয়া আছে 30 আৰু 45 ডিগ্ৰী এতিয়া আমাক কি উলিয়াব লাগে সেই যোনটো মাল্টি ষ্টৰী বিল্ডিং তাৰ হাইটটো কিমান আছে সেইটো আমি উলিয়াব লাগিব মানে পি পৰা চিলৈকে এই বিল্ডিংটোৰ হাইটটো কিমান আছে আমি উলিয়াব লাগিব আৰু কি কৈছে এই বিল্ডিংটোৰ মাজৰ ডিষ্টেঞ্চটো মানে এ পৰা চিলৈকে ঠিক আছে পি চিটো কিমান আমি উলিয়াব লাগিব আৰু এ চিটো কিমান আমি উলিয়াব লাগিব আমি পি চি আৰু এ চি এই দুটা উলিয়াব লাগিব ঠিক আছে তাৰ কাৰণে এই টাৰ্মটো তোমালোকে জানি থোৱা ওপৰৰ পৰা যেতিয়া আহিম সেইটোক এংগল অফ ডিপ্ৰেছন বুলি কোৱা হয় বা অসমীয়াত পতন কোণ বুলি কোৱা হয় ঠিক আছে সো আমি এতিয়া পি চি আৰু এ চি এইকেইটা উলিয়াব লাগিব এতিয়া চোৱা ইয়াত আমাক 45 ডিগ্ৰী 30 ডিগ্ৰী এংগলকেইটা যে আছে সেইকেইটা এইকেইটা লাইনৰ লগত পেৰেলেল হয়নে তলত আছে এ চি লাইনডাল ওপৰত আছে বি ডি লাইনডাল তাৰ ওপৰত আছে কিউ পি লাইনডাল ঠিক আছে এতিয়া এডাল এনেকৈ আছে আৰু এডাল এনেকৈ আছে ঠিক আছে তোমালোকে এটা কথা গম পোৱা যে পেৰেলেল লাইন হ'লে কি হয় এনেকৈ এডাল লাইন থাকিলে এইটো এংগল আৰু এইটো এংগল কি বুলি কোৱা হয় একান্ত কোণ বুলি কোৱা হয় অসমীয়াত আৰু ইংলিছত অল্টাৰনেট এংগল বুলি কোৱা হয় গতিকে কি হ'ব এইটো এংগল ইকুৱেল হ'ব তাৰমানে কি ইয়াত কিউ পি বি যোনটো এংগল হ'ব কিউ পি বি তাৰ লগত কোনটো এংগল ইকুৱেল হ'ব এইটো এংগল পি বি ডি এংগলটো ইকুৱেল হ'ব অল্টাৰনেট এংগল বা একান্ত কোণ তেনেকৈ নেক্সট এইটো এংগলৰ লগত এইটো এংগল ইকুৱেল হ'ব ঠিক আছে হ'ল এই এংগলটোৰ লগত এই এংগলটো ইকুৱেল হ'ব তাৰমানে এই গোটেই এংগলটোৰ কথা কৈছোঁ এইডাল বাদ দিয়া এতিয়া এইটোত চোৱা এই গোটেই এংগলটোৰ লগত এই এংগলটো ইকুৱেল হ'ব চ' এই গোটেই এংগলটো কি 45 মানে কোনটো আছে কিউ পি এ চ' কিউ পি এ এংগুলৰ কোনটো এংগল ইকুৱেল হ'ব পি এ চি এংগলটো ইকুৱেল হ'ব এইকেইটা অল্টাৰনেট এংগল বা একান্তৰ কোণ কাৰণে পাই গৈছোঁ গতিকে আমি এংগলটো কি বুলি লিখিব পাৰিম 30 ডিগ্ৰী লিখিব পাৰিম আৰু এংগলটো 45 ডিগ্ৰী বুলি লিখিব পাৰিম ঠিক আছে যিহেতু আমি এইটো অল্টাৰনেট এংগল বা একান্তৰ কোণ পাই গ'লোঁ হ'ল এতিয়া কি কৰিম আমি 30 ডিগ্ৰী এংগলটো লৈ লওঁ মানে এইটো ট্ৰাইংগল লওঁ পি বি ডি ট্ৰাইংগলটো লৈ ল'লে কি হ'ব 30 ডিগ্ৰী যোনটো দিয়া আছে তাত পি বি ডি ট্ৰাইংগলটো লৈছোঁ দেই পি বি ডি তাত 10 লগাই দিলে কি হ'ব 10 30 ইকুৱেল টু পি বাই বি পি মানে ইয়াত পি ডি পাৰ্পেণ্ডিকুলাৰ বেছ মানে বি ডি 10 30 মানে কিমান 1/√3 পি ডি মানে পি ডি আৰু
এফালে থাকিলে বি ডি গতিকে বি ডি ইকুৱেল টু √3 পি ডি চ' বি ডি ইকুৱেল √3 পি ডি আমি পাই গ'লোঁ এইটো মই ইকুৱেশ্যন 1 দি ৰাখি দিলোঁ এটা সমীকৰণ আমি পাই গ'লোঁ কি বি ডি ইকুৱেল টু √3 পি ডি এতিয়া আমি এটা পাই গ'লোঁ বি ডিটো পাই গ'লোঁ ঠিক আছে এতিয়া বি ডিটো পাই গ'লোঁ বি ডি মানে এ চি কাৰণ বি ডি আৰু এ চি ইকুৱেল ন বি ডি ইকুৱেল টু এ চি কাৰণ ইয়াৰ পৰা যিমান ইয়াৰ পৰা সিমানহে ঠিক আছে এইকেইডাল সমান নহয় জানো বিল্ডিংটোৰ হাইট আৰু এইটো ফাৰ্ষ্ট ষ্টৰিটোৰ হাইট একেটাই সমানে ঠিক আছে গতিকে বি ডি ইকুৱেল টু এ চিটো মানে এ চি ইকুৱেল টু √3 পি ডিয়ে হ'ব ঠিক আছে এইটো লিখি থ'ব পাৰোঁ নিলিখিলেও হৈ যায় মই লিখি থৈছোঁ কনফিউজ নহ'বৰ কাৰণে নেক্সট আমি 45 ডিগ্ৰী এংগলটো ল'ম মানে পি এ চি এই ট্ৰাইংগলটো লৈ চাওঁ হা তাত কি হ'ব 45 ডিগ্ৰী 10 লৈ ল'লে কি হ'ব এইটো পি চি বাই এ চি পি বাই বি পি মানে পি চি আৰু বি মানে এ চি 1045 মানে কিমান 1 পি চি বাই এ চি হ'ল এতিয়া এ চি ইকুৱেল টু পি চি পাই গ'লোঁ আমি ন এ চি আৰু পি চি সমান ঠিক আছে মানে ইয়াৰ ডিষ্টেঞ্চটো যিমান হ'ব দুটা বিল্ডিঙৰ ডিষ্টেঞ্চটো যিমান মাজত আৰু মাল্টি ষ্টৰী যোনটো বিল্ডিং থাকিব দুইমহলীয়া বিল্ডিংটো তাৰ ওখটোও সমানে হ'ব হাইটটো সমানে হ'ব ডিষ্টেঞ্চ আৰু হাইট আমাক দুটা উলিয়াব দিছিলে নহয় দুইটা সমান হ'ব পি চি আৰু এ চি দুইটা সমান হ'ব এটা উলিয়ালে হৈ যাব ঠিক আছে এতিয়া এ চি ইকুৱেল টু পি চি আমি পাই গ'লোঁ আৰু এ চি ইকুৱেল টু কিমান √3 পি ডি কাৰণ এইটো বি ডি ইকুৱেল টু এ চি আছে গতিকে বি ডি যিমান পাইছোঁ আমি এ চিটো তেনেকৈ বহাই দিব পাৰিম ঠিক আছে এতিয়া চোৱা ইয়াত যেনেকৈ এ চি ইকুৱেল টু বি ডি হৈ আছে তেনেকৈ এ বি ইকুৱেল টু ডি চি হৈ আছে মই লিখি থওঁ গতিকে এ বি ইকুৱেল টু ডি চি ইকুৱেল টু 8 মিটাৰটো কুৱেশ্যনত দিয়াই আছে মই লিখি আছোঁ অলৰেডি তথাপিও লিখি থৈছোঁ ঠিক আছে এ বি আৰু ডি চি ইকুৱেল এতিয়া এ চি ইকুৱেল টু পি চি আৰু এ চি ইকুৱেল টু বি ডি মানে এই তিনিটাই ইকুৱেল হৈ আছে ন পি চি জেগাত এ চিও লিখিব পাৰোঁ বি ডিও লিখিব পাৰোঁ হ'ল এতিয়া আমি পি চিটো উলিয়াই দিম পি চি ইকুৱেল টু কিমান পি ডি প্লাছ ডি চি হ'ল পি চি জেগাত কি বহাই দিওঁ বি ডি বহাই দিওঁ আৰু পি ডি জেগাত থাকক ডি চি জেগাত 8 হ'ল চৰি এইটো বি ডি বহাব লাগে বি চি বহাইছোঁ বি ডি বহাব লাগিছিলে মই বি চি দিলোঁ চৰি এতিয়া বি ডি জেগাত কি লিখিম √3 পি ডি হ'ল ইকুৱেল টু পি ডি প্লাছ 8 হ'ল এতিয়া কি হ'ল এইটো পালোঁ √3 পি ডি মাইনাছ পি ডি ইকুৱেল টু 8 ইয়াত যদি আমি পি ডি এটা কমন লৈ লওঁ কি হ'ব √3 মাইনাছ 1 ইকুৱেল টু এইফালে 8 গতিকে পি ডি ইকুৱেল টু কিমান পালোঁ 8 বাই √3 মাইনাছ 1 ঠিক আছে এইটো মই ইকুৱেশ্যন 2 দি ৰাখি দিলোঁ এতিয়া পি ডি ভেলুটো পাই গ'লোঁ পি ডি কিমান পালোঁ 8 বাই √3 মাইনাছ 1 এই 2 ইকুৱেশ্যন দি ৰাখি দিছোঁ এইটো আমি কৰি পেলাই উলিয়াই দিব লাগিব ঠিক আছে এইটো কেনেকৈ কৰে তোমালোকে ইয়াৰ পৰা উলিয়াব নোৱাৰিব পৰা মই কেনেকৈ কৰে শিকাই দিম ঠিক আছে এতিয়া আমি কি পাইছোঁ ইকুৱেশ্যন 2টো এইটো পি ডি ইকুৱেল টু 8 বাই √3 মাইনাছ 1 এতিয়া আমি কি কৰিম তলত আছে √3 মাইনাছ 1 ইয়াৰ লগত ওপৰে তলে √3 প্লাছ 1 মানে এ মাইনাছ বি আছে ন এ প্লাছ বি এটা মানে এ প্লাছ বি ইনটু এ মাইনাছ বি ফৰ্মুলা কৰি দিম ঠিক আছে ওপৰটো কৰিব লাগিব কাৰণ তেতিয়াহে দেখাত কটাকটি কৰি পেলাই আকৌ এইটো উলিয়াই থকা নিচিনা হয় ঠিক আছে এইকেইটা কটাকটি কৰি পেলাই আকৌ 8 বাই √3 মাইনাছ 1 থাকিব আল্টিমেটলি গতিকে এইটো আমি দুইফালে কৰিব লাগিব মাল্টিপ্লাই দুইটাৰ লগতে এতিয়া কি হ'ব তলত হ'ব এ প্লাছ বি ইনটু এ মাইনাছ বি ফৰ্মুলা কি আছিলে স্কুৱেৰ মাইনাছ বি স্কুৱেৰ গতিকে এ স্কুৱেৰ কি হ'ব √3 হোল স্কুৱেৰ চ' √3 স্কুৱেৰ মানে কি 3 √3 মানে 3 মাইনাছ 1 তাৰমানে কি আল্টিমেটলি তলত লিখিব পাৰোঁ আমি ডাইৰেক্ট মই 2 লিখি দিছোঁ ঠিক আছে কেনেকৈ পালোঁ এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ এ স্কুৱেৰ মানে কি √3 হোল স্কুৱেৰ মাইনাছ 1 স্কুৱেৰ চ' 3 মাইনাছ 1 2 ডাইৰেক্ট লিখি দিছোঁ তাৰপিছত এইটো কি হ'ব 8 √3 প্লাছ 8 ঠিক আছে এতিয়া আমি যদি ওপৰটো এনেকৈ নাভাঙি পেলাই 8 এটা কমন লৈ লওঁ ঠিক আছে ডাইৰেক্ট আমি ওপৰটো ধৰিলোহেঁতেন তেনেকৈ এনেকৈ ডাইৰেক্ট এনেকৈ তেতিয়া আমি তলৰ 2টোৱে ওপৰটো কটাকটি যাব পাৰোঁ হয়নে তাৰমানে 4 কি হ'ব √3 প্লাছ 1 পি ডি ইকুৱেল কিমান পাই গ'লোঁ পি ডি ইকুৱেল পাই গ'লোঁ 4 √3 প্লাছ 1
এইকণ পাই গ'লোঁ ঠিক আছে PD এইকণ পাই গ'লোঁ 4√3 + 1 মিটাৰ ঠিক আছে চ' PD কণ পাই গ'লোঁ আমাক লাগে DC এতিয়া কি পাম DC টো অলৰেডি জানো কাৰণ DC = AB DC = AB = 8 মিটাৰ ঠিক আছে চ' PD + DC কৰিলে কিমান হ'ব গোটেই PC টো পাই যাম ঠিক আছে চ' এতিয়া PD + DC কৰিলে হৈ যাব চ' PC = কি আছিলে PD + DC আছিলে DC টো কিমান 8 PD টো কিমান 4√3 + 1 ঠিক আছে এইকেইটা প্লাছ কৰি দিলে আমি এতিয়া PC টো পাই যাম আৰু PC টো পোৱা মানে AC টো পাই গ'লোঁ কাৰণ PC = AC আছিলে ঠিক আছে চ' কি হ'ব এইটো 4 × √3 + 4 + 8 তাৰমানে 4√3 + 12 হ'ল এতিয়া 4টা যদি কমন লৈ লওঁ কি হ'ব √3 + 3 এতিয়া আমাৰ আনচাৰ কিমান পাই গ'লোঁ PC টো পাই গ'লোঁ গোটেই PC টো কিমান পাই গ'লোঁ 4√3 + 3 মিটাৰ PC টো কিমান ওলাই গ'ল আমাৰ 4√3 + 3 মিটাৰ এতিয়া AC টো কিমান PC = AC আছিলে মানে PC যিটো হয় AC সিমানেই হ'ব ডিষ্টেঞ্চটো গতিকে এইটো কিমান হ'ব 4√3 + 3 মিটাৰ আমাৰ দুটা আনচাৰ উলিয়াব দিছিলে PC তাৰমানে যোনটো দুমহলীয়া ঘৰ আছিলে তাৰ হাইটটো কিমান আছিলে সেইটো উলিয়াব লাগে 4√3 + 3 পাই গ'লোঁ সেইটো মিটাৰ আৰু নেক্সট এই বিল্ডিং দুটা এটা একমহলীয়া বিল্ডিং দুইমহলীয়া বিল্ডিং দুটা মাজৰ ডিষ্টেঞ্চটো সেইটো কিমান PC = AC ওলাই গৈছিলে যিহেতু আগতে গতিকে ডাইৰেক্ট দুটা ভেলু একে হ'ব গতিকে AC টো কিমান হ'ব 4√3 + 3 মিটাৰ এতিয়া আমি নেক্সট এক্সাম্পল 7টো কৰিম ঠিক আছে ইয়াত কি দিছে চোৱা এখন নদী আছে নদীখন কিমান বহল বুলি কৈছে নদীখন কিমান ৱাইডাৰ মানে উইথটো কিমান বুলি কৈছে AB ঠিক আছে এৰ পৰা বিলৈকে নদীখন মানে নদীখন এনেকৈ বৈ আছে ঠিক আছে এখন যেনিবা নদী আৰু মই দেখাইছোঁ এনেকৈ এইটো পাৰ এটা এইটো নদীৰ পাৰ এটা ঠিক আছে এতিয়া বাকী নদীখন ইমানটো এনেকুৱা নদীখন ঠিক আছে মানে এৰ পৰা বিলৈকে নদীখনৰ বহলটো ঠিক আছে এইটো পাৰ A আৰু B কেইটা নদী পাৰ এতিয়া আমাক কি কৈছে নদীখনৰ ওপৰত এখন দলং গৈছে নদীখনৰ ওপৰত এখন দলং গৈছে ঠিক আছে এনেকৈ সেই দলংখন এটা পইণ্ট ধৰিছে সেইটো হৈছে P মই তলত এনে দেখাই দিছোঁ তোমালোকক ইয়াত যোনটো ডায়েগ্ৰাম বুকত দিয়া আছে বুকৰটো চালে গম পাই যাবা সেই দলংখন এটা পইণ্ট ধৰিছে P ঠিক আছে এতিয়া সেই P পইণ্টটোৰ পৰা একদম নদীখনৰ যোনটো বহলটো হৈ দিছে AB লাইনডাল হ'ব এখন টাইম দিলে AB লাইনডাল নহ'ব জানো সেই তালৈকে এটা আঁচ টানি দিলে পইণ্টলৈকে সেইটো হৈছে D মানে PD এডাল চিধাকৈ আঁচ পৰি গ'ল ঠিক আছে এইখন দলংখন এটা পইণ্ট দলংখন ওপৰেদি গৈছে এইখন ঠিক আছে আৰু নদীখনৰ বহলটো এইটো আৰু P পইণ্ট এটাৰ পৰা চিধাকৈ নদীখনলৈ টানি দিলে সেইটো কি হৈ গ'ল PD লাইনডাল হৈ গ'ল আৰু PD লাইনডাল কিমান দিয়া আছে 3 মিটাৰ লং বুলি দিয়া আছে PD 3 মিটাৰ সেইটো কুৱেশ্যনত দিয়া আছে ঠিক আছে আৰু দেখিছানে যোনখন দলং আছে দলংখনৰ লগত এই P পইণ্টটোৰ পৰা নদীৰ A পইণ্টটোলৈকে যদি আমি এনেকৈ এংগল এটা ফৰ্ম কৰি দিওঁ তেতিয়া এইটো কি বুলি ক'ব এংগল অফ ডিপ্ৰেশ্যন পতন কোণ যোনটো হয় সেইটো কি হয় 30 ডিগ্ৰী দিয়া আছে এটা চাইডে আৰু বিলৈকে মানে P পৰা বিলৈকে যদি টানি দিওঁ তেতিয়া ইয়াত যোনটো এংগল অফ ডিপ্ৰেশ্যন বা পতন কোণ হ'ব সেইটো কিমান 45 ডিগ্ৰী দিয়া আছে ঠিক আছে দলংখনৰ লগত এতিয়া আমাক কি উলিয়াব দিছে নদীখনৰ বহলটো মানে উইথটো কিমান হ'ব মানে নদীখনৰ প্ৰস্থটো কিমান হ'ব এইটো আমাক উলিয়াব দিছে ঠিক আছে চ' AB কিমান হ'ব আমি উলিয়াব লাগে আমাক লাগে AB কুৱেশ্যনত দিয়া আছে সেইটো কুৱেশ্যনত সুধিছে ঠিক আছে এতিয়া আমি কেনেকৈ কৰিম AB = কি হ'ব AB = AD + DB হ'ব হয় নাই ইয়াত কেইটা ট্ৰাইংগল বনি আছে দুটা ত্ৰিভুজ বনি আছে এটা APD আৰু এটা BPD দুটা ত্ৰিভুজ বনি আছে হয়নে এতিয়া এইটো চোৱা এইটো যোনটো এংগল হ'ব AD আৰু এই P পৰা যোনটা লাইন গৈছে দলংখন সেইডাল পেৰেলেল নহয় জানো গতিকে কি হ'ব এইটো এংগল আৰু এইটো এংগল ইকুৱেল হৈ যাব মানে এইটো 30 ডিগ্ৰী হৈ যাব কিয় হ'ব অল্টাৰনেট এংগল বা একাউণ্টৰ কোণ তেনেকৈ এই 45ৰ লগত এইটো অল্টাৰনেট এংগল হৈ যাব মানে এইটো 45 ডিগ্ৰী হৈ যাব হ'ল এতিয়া আমি এইটো এংগল পাই গ'লোঁ গতিকে APD ট্ৰাইংগলটো চাই লওঁ ইয়াত কি হ'ব
30 ডিগ্ৰী এংগলটো দিয়া আছে, আমি আগত 10 যদি লৈ লওঁ, ঠিক আছে, 10 30 ইকুৱেল টু কি হ'ব, ইয়াত পি বাই বি, বি হ'ব এ ডি আৰু পি হ'ব কি পি ডি হ'ল। এতিয়া পি ডিটো দিয়া আছে 3 মিটাৰ, মই নেক্সট লাইনত লিখিছোঁ, ঠিক আছে। 10 30 মানে কিমান 1/√3 আৰু পি ডি মানে দিয়া আছে 3 মিটাৰ আৰু আমাক এ ডি লাগে। এতিয়া এ ডি ইকুৱেল টু কিমান হ'ব 3√3, এ ডি কিমান পাই গ'লোঁ আমি 3√3। এতিয়া আমি ডি বিটো উলিয়াই দিলে হৈ যাব নেক্সট, হয় নাই। চ' নেক্সট আমি কি দিয়া আছে চোৱা, এইটো ট্ৰাইংগল চাওঁ, বি পি ডিটো চাওঁ। ইয়াত এংগলটো কিমান দিয়া আছে 45, তাৰ কাৰণে আমি 10 লৈ লওঁ, কিমান ইয়াত হ'ব পি বাই বি, পি মানে কিমান পি ডি, বি মানে বি ডি হ'ল 1045 মানে 1 আৰু এইফালে থাকিলে পি ডি বাই বি ডি। চ' আমি কি পাই গ'লোঁ বি ডি ইকুৱেল টু পি ডি পাই গ'লোঁ। বি ডি আৰু পি ডি সমান, তাৰমানে কি পি ডিটো কিমান দিয়া আছিলে 3 মিটাৰ, গতিকে বি ডিটো 3 মিটাৰ হ'ব, ঠিক আছে। পি ডিটো 3 মিটাৰ, বি ডিটো 3 মিটাৰ, চ' এইটো 3 হ'ল। আমি এতিয়া এ ডি আৰু বি ডি পাই গ'লোঁ, দুইটা প্লাছ কৰি দিলে আমি এ বি পাই যাম হ'ল। এতিয়া দুইটা প্লাছ কৰি দিওঁ, এ বি ইকুৱেল টু এ ডি প্লাছ বি ডি, তাৰমানে কি লিখিম এ ডি মানে কিমান 3√3 প্লাছ 3। আমি এইটো এনেকৈ নাৰাখোঁ, এটা কাম কৰোঁ 3 এটা কমন লৈ লওঁ, 3 এটা কমন লৈ ল'লে কি হ'ব √3 প্লাছ 1, আমি ইমানতে ৰাখি দিম, ঠিক আছে। এইটো কি হ'ব ইউনিটটো মিটাৰ। চ' আমাৰ এ বিটো যে সুধিছিলে, যোনখন মানে নদীৰ উইথটো কিমান বা নদীৰ প্ৰস্থটো কিমান, সেইটো কিমান হ'ব 3√3 প্লাছ 1 মিটাৰ। আমাৰ এনচাৰটো পাই গ'লোঁ।